নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি চাম যে ইন্ডিভিজুৱেল ডিমান্ড কাৰ্ভৰ পৰা কিদৰে মাৰ্কেট ডিমান্ড কাৰ্ভ ডেৰাইভ কৰিব পাৰি ওকে সো মাৰ্কেট ডিমান্ড কাৰ্ভ বুলি ক'লে বুজিব যে এটা পাৰ্টিকুলাৰ প্ৰডাক্টৰ প্ৰতি গোটেই টোটেল মাৰ্কেটখনত বা গোটেই ইকনমিখনত সেই পাৰ্টিকুলাৰ প্ৰডাক্টৰ টোটেল ডিমান্ড কিমান হৈ আছে ৰাইট ইতিমধ্যে অলৰেডি আমি যিখিনি ডিমান্ডৰ বিষয়ে পঢ়িছিলো আমি পঢ়িছিলো এজন ইন্ডিভিজুৱেলৰ এটা পাৰ্টিকুলাৰ প্ৰডাক্টৰ প্ৰতি থকা ডিমান্ডৰ বিষয়ে ওকে না আজি কি কৰিম আমি সেই বেলেগ বেলেগ ইন্ডিভিজুৱেলৰ এটা পাৰ্টিকুলাৰ প্ৰডাক্টৰ প্ৰতি থকা ডিমান্ড বিলাক যোগ কৰি দিলে আমি মাৰ্কেট ডিমান্ডটো উলিয়াব পাৰিম ওকে সো সাপোজ এইডাল এজন ইন্ডিভিজুৱেল এৰ এডাল ডিমান্ড কাৰ্ভ ঠিক আছে সো এইডাল ডিমান্ড কাৰ্ভ মতে ইন্ডিভিজুৱেল এ OP1 প্ৰাইজত কিমান কোৱান্টিটি কনজিউম কৰি আছে OQ1 কনজিউম কৰি আছে ৰাইট বা OQ1 এমাউন্ট তেও ডিমান্ড কৰি আছে ওকে দেন সাপোজ এই যিডাল ডিমান্ড কাৰ্ভ আছে এইডাল ডিমান্ড কাৰ্ভ হল কনজিউমাৰ বি ঠিক আছে না কনজিউমাৰ বিৰ ডিমান্ড কাৰ্ভ মতে সেই মানুহজনে কনজিউমাৰ বি এ OP1 প্ৰাইজত ওকে প্ৰাইসটো আমি একে ৰাখিছো সো কনজিউমাৰ বি এ OP1 প্ৰাইজত OQ2 এমাউন্ট ডিমান্ড কৰি আছে ৰাইট তো আমি কি গম পালো যে মানুহ বিশেষে প্ৰত্যেকজন মানুহ হিচাপে বেলেগ বেলেগ ডিমান্ড কাৰ্ভ থাকিব তেওঁলোকৰ ইন্ডিভিজুৱেল ডিমান্ড কাৰ্ভডাল বেলেগ বেলেগ হ'ব অৰ্থাৎ আমি কি পালো যে এ নামৰ মানুহজনে সেম প্ৰাইজত OP1 প্ৰাইজত OQ1 এমাউন্ট কনজিউম কৰিছিল আনহাতে আনজন মানুহে বি নামৰ মানুহজনে সেই সেম প্ৰাইজত OQ2 এমাউন্ট কনজিউম কৰিছে আৰু ইয়াত দেখাৰ পৰা আমি ক'ব পাৰো যে Q2 এমাউন্টটো Q1 এমাউন্টতকৈ কম ঠিক আছে নাও যেতিয়া মাৰ্কেট ডিমান্ড উলিয়াব লাগিব তেতিয়া আমি সিম্পলি কি কৰিব লাগিব আমি সিম্পলি এ আৰু বিৰ মাৰ্কেট ডিমান্ড সৰি ইন্ডিভিজুৱেল ডিমান্ড কেইটা যোগ কৰি দিম ঠিক আছে সো এতিয়া কি হ'ব Q1 আৰু Q2 এই এমাউন্ট দুটা আমি যোগ কৰি দিম সাপোজ আমি ইয়াতে এটা পইণ্ট পালো সেই এই পইণ্টটো ঠিক আছে এই পইণ্টটোৱে কি বুজাইছে এই পইণ্টটোৱে বুজাইছে Q1 প্লাস Q2 ওকে Q1 plus Q2 এমাউন্ট এই দুটা যদি প্লাস কৰি দিও আমি কিমান এমাউন্ট পাম এই এমাউন্টটো পাম Q1 plus Q2 এই পইণ্টটো ঠিক আছে আনহাতে প্ৰাইস কিমান আছিল প্ৰাইস আছিল OP1 ওকে সো এতিয়া আমি যদি এনেদৰে দুডাল আস্তানি আঁকি চাও ওকে স্ট্ৰেট লাইন দুডাল এই পইণ্টৰ পৰা এডাল ইফালৰ পৰা এডাল ৰাইট আমি কি পইণ্ট পালো এই পইণ্টটো পাইছো ৰাইট আমি পাইছো এইটো পইণ্ট ঠিক আছে এই এটা পইণ্ট এই পইণ্টটো সাপোজ নাম দিলো আমি ই ওকে দেন আমি সাপোজ এটা বেলেগ প্ৰাইস লও এবাৰ আমি এটা বেলেগ প্ৰাইস লৈছো আমি লৈছো প্ৰাইস সেই P2 ঠিক আছে P2 প্ৰাইসটো হল এইটো ওকে সো P2 প্ৰাইসত যদি আমি চাও কিমান হৈছে ডিমান্ড ওকে সো এটা নতুন মতে আমি কিমান পালো P2 প্ৰাইসত আমি কিমান পালো P2 প্ৰাইসত আমি পালো এৰ ক্ষেত্ৰত কনজিউমাৰ এৰ ক্ষেত্ৰত আমি পালো এই এমাউন্টটো সাপোজ আমি লিখিলো এই এমাউন্টটো Q3 বুলি ঠিক আছে এন্ড সেম প্ৰাইসে ৰাখিছো আমি কাৰণ এডাল স্ট্ৰেট লাইন আঁকি দিছো তো প্ৰাইসটো আমাৰ সেম আছে বিৰ ক্ষেত্ৰত আমি প্ৰাইসটো কিমান লৈছো P2 লৈছো সেম প্ৰাইসত আমি কিমান পালো ইমানখিনি আমাৰ কোৱান্টিটি তো কোৱান্টিটিটো আমাৰ কিমান হল কোৱান্টিটিটো হল কনজিউমাৰ বিৰ ক্ষেত্ৰত আমি কিমান পালো কোৱান্টিটি সেই এইখিনি এমাউন্ট তো এইখিনি এমাউন্টক আমি সাপোজ এইটো Q4 ওকে সো সেই মতে ইয়াতে আমি সেই একে প্ৰাইসটো লম অৰ্থাৎ P2 প্ৰাইস আমি এই কাৰ্ভডাল আকৌ স্ট্ৰেট এনেদৰে আমি স্ট্ৰেট আগবঢ়াই লৈ গৈছো ঠিক আছে সো এইবাৰ আমি দেখিছো যে এইটো প্ৰাইস এই পইণ্টত ঠিক আছে এই পইণ্টত প্ৰাইসটো কিমান আছে প্ৰাইস হল P2 ঠিক আছে P2 প্ৰাইস ইয়াতে আছিল P1 আমি P2 প্ৰাইসত আহিলো ৰাইট P2 প্ৰাইসত এবাৰ কোৱান্টিটি কিমান হ'ব কোৱান্টিটি আমি সামেশন কৰি চাম যোগ কৰি চাম ওকে P2 প্ৰাইসত A কিমান ডিমান্ড কৰিছিল A ডিমান্ড কৰিছিল Q3 ওকে Q3 এমাউন্ট B ডিমান্ড কৰিছিল Q4 সো আমি কি কৰিম আমি Q3 plus Q4 নতুন পইণ্ট এটা পাম সাপোজ এইটো পইণ্ট হল Q3
প্লাছ Q4 ওকে Q3 প্লাছ Q4 আমি এটা নতুন পইণ্ট পালো এই পইণ্টটো এতিয়া ইয়াৰ পৰা যদি আমি চিধা চিধি আঁচডাল এনেদৰে সৰি লম্বভাৱে যদি আমি এনেদৰে আঁচ এডাল টানি দিওঁ আমি পাই যাম এই পইণ্টটো ওকে এই পইণ্টটো ৰাইট সো আমি এনেদৰে কি পালো বেলেগ বেলেগ ইন্ডিভিজুৱেল ডিমান্ড যোগ কৰি পেলাই আমি প্ৰত্যেকটো প্ৰাইজৰ বাবে এটা বেলেগ বেলেগ মাৰ্কেট ডিমান্ড বা মাৰ্কেট কোৱান্টিটি আমি বেলেগ বেলেগ এটা পাই আছো অৰ্থাৎ P1 প্ৰাইজত আমি কিমান পালো P1 প্ৰাইজত পালো আমি Q1 প্লাছ Q2 এমাউণ্ট ৰাইট তেনেদৰে P2 প্ৰাইজত আমি কিমান পালো Q3 প্লাছ Q4 এমাউণ্ট ঠিক তেনেদৰে বেলেগ বেলেগ প্ৰাইজৰ কাৰণে আমি ইন্ডিভিজুৱেল ডিমান্ড কেইটা চাই সেই ডিমান্ড কেইটা যোগ কৰি পেলাই আমি এনেদৰে বেলেগ বেলেগ পইণ্ট পাব পাৰিম আৰু এই পইণ্ট বিলাক যদি আমি এটা যোগ কৰি দিওঁ ওকে আমি যদি এনেদৰে যোগ কৰি দিওঁ ৰাইট এই দুইটা পইণ্টৰ মাজেৰে লৈ গৈছো এই কাৰ্ভডাল এই যিডাল কাৰ্ভ নিছো এই কাৰ্ভডালে বুজাব আমাৰ মাৰ্কেট ডিমান্ড কাৰ্ভ ঠিক আছে অৰ্থাৎ আমি এনেদৰে যিখিনি ইন্ডিভিজুৱেল ডিমান্ড যোগ কৰি কৰি যিটো পালো তাৰ পৰা তাৰ এগেইনষ্টত যদি আমি সেই কাৰ্ভ দুডাল হৰাইজন্টেলি যোগ কৰি দিওঁ বা কোৱান্টিটি কেইটা যোগ কৰি দিওঁ যোগ কৰি কৰি প্ৰাইজৰ লগত এনেদৰে চালে আমি পাই যাম কি আমি মাৰ্কেট ডিমান্ড কাৰ্ভডাল পাই যাম অৰ্থাৎ এই যে ডি দাস কাৰ্ভডাল পাইছো এই কাৰ্ভডাল আন একো নহয় এই কাৰ্ভডাল আৰু এই কাৰ্ভডাল হৰাইজন্টেলি প্লাস কৰি পেলাই যোগ কৰি পেলাই আমি এই কাৰ্ভডাল পাইছো ৰাইট আৰু এই কাৰ্ভডালে আমাৰ মাৰ্কেট ডিমান্ড বুজাব সো আমি গম পালো আমি কিদৰে ইন্ডিভিজুৱেল ডিমান্ডৰ পৰা মাৰ্কেট ডিমান্ড উলিয়াব পাৰো ঠিক আছে থেংক ইউ